বন্ধুসকল, গুড ইভিনিং। বতৰৰ শেষ পাচলি বুলি ক'ব পাৰি ছজিনা। ছজিনাখিনি কাৰ কেনেকুৱা লাগে ক'ব নোৱাৰোঁ, কিন্তু মোৰ বহুত প্ৰিয় হয়। ছজিনাখিনি কোনোবা বাচিবলৈ খুব বেয়া পায়, তেওঁলোকে এনেকৈ বাচিব। ছজিনাৰ আগটো ধৰিব, গুৰিটো নহয়, আগটো ধৰিব। আগটো ধৰি পেলাই আপুনি কটাৰীৰে এনেকৈ টানি দিব পাৰে। ছজিনাখিনি এৰি যাব। হাই প্ৰেছাৰ মানুহৰ কাৰণে ছজিনা ভাল, ল' প্ৰেছাৰ মানুহে খাব নালাগে বুলি কয়। যদিও বা মোৰ ল' প্ৰেছাৰ, কিন্তু মোৰ বৰ প্ৰিয় খাদ্য ছজিনা। তাক কিমান শকত ছজিনাখিনি আদায় হ'বলৈ হৈছে এতিয়া, বেছি দিন নাই। কিন্তু আমি ইয়াত সংৰক্ষণ কৰি ৰাখিব পাৰোঁ কেনেদৰে জানানে? ছজিনাখিনি এনেদৰে কাটি, ভালদৰে কাটি, তাৰপিছত এনেদৰে পলিথিনত ভৰাই থ'ব লাগে। এনেদৰে পলিথিনত ভৰাই থৈ দিব লাগে। আপুনি ফ্ৰিজত থ'লে 1 মাহমানলৈকে একো নহয়। তাৰপিছত যেতিয়া মন যায় তেতিয়া ইয়াৰ পৰা একমুঠি ওলালে আৰু খালে। নহ'লে আমাৰটো কিনা ছজিনা, যিহেতু গছ থাকিলে তাজা তাজা পাৰিব পাৰি, যিহেতু কিনা ছজিনা। আৰু ছজিনাটো অনাৰ লগে লগে বাছি দিব। অনাৰ লগে লগে বাছি দিলে কি হয়, আপোনাৰ ৰসটো শুকাই নাযায়, কাটিবলৈও ভাল লাগে। হয়, তোৰ খাদ্য নহয়, যা। তাৰপিছত অকণ শুকাই গ'লে ছজিনাখিনি কাটিবলৈ বৰ টান লাগে, লিৰি 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 যায় আৰু ছালটো পটকৈ নেৰে। যা অ'। এটা ছজিনাত বোলে 1 কাপ গাখীৰ, এটা ছজিনাত যিমানখিনি কেলছিয়াম থাকে, 1 কাপ গাখীৰতো বোলে সিমানখিনি কেলছিয়ামে থাকে। ছজিনাটো খুব কেলছিয়ামেৰে ভৰপূৰ হয়, কিন্তু হ'লেও ল' প্ৰেছাৰ মানুহৰ কাৰণে বহুত ক্ষতিকাৰক হয়। হাই প্ৰেছাৰ মানুহৰ কাৰণে ভাল। তো মই কি কৰোঁ, ছজিনাখিনি কাটি পেলাই আপুনি এনেকৈ 1-1.5 মাহ যদি থৈ দিয়ে, ফ্ৰিজত থৈ দিয়ে, পলিথিনত ভালদৰে ভৰাই পেলাই, ছজিনাখিনি একো নহয়, একদম তাজা হৈ থাকে। আৰু কটাৰ পিছতে ছজিনাৰ যিটো কালাৰ সেইটো আহি যায়, এইটো চাওক কালাৰ আহি গৈছে। সেইটো দি পেলাই আপুনি দালিতেও খাব পাৰে, মাছৰ সৈতেও খাব পাৰে, আৰু সৰিয়হ দি পেলাইও বনাব পাৰে, বা ৰঙালাও দি পেলাই বনাব পাৰে। তোকো বনাই পেলাম। যিহেতু মানে ল'ৰা ছোৱালীখিনি ঘৰৰ ৰাতিপুৱা ওলাই গ'লে, মানুহজন ৰাতিপুৱা ওলাই গ'লে কি হয়, আমিতো ৰাতিপুৱা খাদ্যটো বনাব লাগে। ৰাতিপুৱা খাদ্যটো বনাবৰ কাৰণে ৰাতিপুৱা কাটি মেলি 7টা বজাতে ৰন্ধাটো সম্ভৱ নহয়। সেইকাৰণে আগদিনা কাটি মেলি থৈ দিব লাগে। আগদিনা বুলি নহয়, যেতিয়া সময় পোৱা যায় তেতিয়া কাটি পেলাই, চব বস্তু কাটি পেলাই আপুনি ফ্ৰিজত থোৱা বস্তুখিনি পানীত দিয়াৰ আগতে কাটিব। পানীত ধুই তাৰপিছত পানীখিনি অলপ শুকাই যোৱাৰ পিছত কাটিব, তেতিয়াহ'লে বস্তুখিনি ভেঁকুৰি নাযায়, ফ্ৰিজত থাকিলে গোন্ধায়ো নাযায়। আৰু কিছুমানে নাজানি পানীসহ ৰাখি দিলে কিন্তু বস্তুখিনি গোন্ধাই যায় আৰু ভেঁকুৰি যায়। তো ৰাতিপুৱা আমাৰ বনাবলৈ তেতিয়া সহজ হয়। ইয়াত ছজিনাখিনি এতিয়া ফাটিবলৈ লৈছে, ইয়াত গুটি ফাটি গৈ আছে, ফাটিবলৈ গৈছে, পুৰত হ'ল আৰু খুব বেছিকৈ বেছি 1 সপ্তাহ। তাৰপিছত আৰু এইটো পাচলি পোৱা নাযায়। এইটো ছজিনা পাচলিটো এনেকুৱা এবিধ পাচলি যাক নেকি যেনেকৈ আমি এতিয়া গোটেই বছৰ চব পাচলি পোৱা যায়, কিন্তু ছজিনাটো পোৱা নাযায়। ছজিনাটো পোৱা যায় মাঘ মাহৰ পৰা আৰম্ভ হয়। কলি কলি থাকে যদিও মাঘৰ পৰা লাগে, জেঠ মাহলৈকে খাব পাৰেও। 3-4 মাহৰ কাৰণে 3-4 মহীয়া পাচলি হয় এইটো। বছৰে বছৰে ছজিনাৰ বহুত দাম থাকে, এইবাৰ কিন্তু ছজিনাৰ তেনেকৈ দাম নাই। আপোনালোকৰ ফালে কেনেকুৱা জনাব। আমাৰ ফালেতো নাই, 30 টকা 40 টকা কেজি ছজিনা। তো মই বিশেষকৈ কাটিলে চব পাচলিবিলাকে এনেকৈ কাটি কাটি বগা বগা পলিথিনবিলাকত ভৰাই, এনেকৈ ভৰাই পেলাই মই ফ্ৰিজত থৈ দিওঁ। তেতিয়া বহুত দিন সংৰক্ষিত হৈ থাকে আৰু বিনা কষ্টে, মানে ধৰক পটকৈ কোনোবা আলহী আহি গ'ল, বনোৱাত ইমান ঝামেলা নাথাকে। কাটিম বনাম তেনেকৈ ভাবিব নালাগে। কাটি থৈ দিয়াৰ পিছত আৰু ফ্ৰিজৰ পৰা নমাব লাগে আৰু বনাব লাগে। কিছুমান কাম আমি
যেতিয়া দৰকাৰ পৰিব তেতিয়াৰ কাৰণে থৈ দিব নালাগে। আগতীয়াকৈ কৰিলে আমাৰে আজৰি আৰু কামটো সোনকালে হয়। মোৰ কিন্তু ছজিনাটো বৰ প্ৰিয়। যদি আচাৰ বনাই পৰা ৰাখিব পৰা হেৰি হ'লেহেঁতেন। কিছুমানে কয় ছজিনাৰ আচাৰ বনাই বুলি, মই কিন্তু ছজিনাৰ আচাৰ বনাই পোৱা নাই। মইতো আগতে মেলাত যাওঁতে, চিৰিয়াত মেলাত যাওঁতে দেখিছোঁ কিছুমানে ছজিনাবিলাক তৰকাৰী নিচিনা বনাই পেলাই আচাৰ বুলি কৈছে, কিন্তু নাজানো, খাই পোৱা নাই। তো বন্ধুসকল, যোনে যোনে ছজিনা বৰ ভাল পায়, ছজিনা বৰ প্ৰিয়, তেওঁলোকে সংৰক্ষণৰ কাৰণে তেনেদৰে কাটি পেলাই আপুনি এতিয়া এনেদৰে কাটি পেলাই 1-1.5 মাহলৈকে থৈ দিব পাৰে। আৰু যদিও তাত থাকি বেছিও কোনোবাই পাৰে, মই ইমান নাজানো, মই 1-1.5 মাহলৈকে মই সংৰক্ষণ কৰি ৰাখিব পাৰি। এনেকৈ কাটি পেলাই পলিথিনৰ পৰা এনেকৈ শুকানে নথ'ব। ভুলতো ছজিনাবিলাক বজাৰৰ পৰা আনি আপুনি থৈ নিদিব, তেতিয়া বস্তুখিনি লিৰি যায়, কাটিব সময়ত বেয়া হৈ যায়।